নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ পুৰা মজা। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আগৰ চেনেলটো যিহেতু উৰি গ'ল, আকৌ তাকে এটা নতুন চেনেল খুলিছোঁ, নতুন ভিডিঅ' দিছোঁ। আৰু আজি আপুনি গোটেই পাৰ্টনাৰ আছে। আজি যাওঁ কলেজত, আৰু আজি মানে মোৰ বাৰ্থডেও হয়, সেইকাৰণে অলপমান ওলাই আহিছোঁ। এতিয়া এয়া বৰহলা পাই গ'লোহি। তাৰপৰা বৰহলাৰ পৰা গৈ কলেজত সোমাব লাগিব। কলেজত যিহেতু আছে ফাংচন, সেইকাৰণে মানে কলেজত যাম আৰু অলপমান মানে বাৰ্থডে বুলি ফূৰ্তি ফাৰ্তা কৰিম। কি ফূৰ্তি কৰোঁ আপোনালোকেও চাই যাব দেই। এতিয়া মানে পূৰা বৰহলা পাই গ'লোহি আমি আহি। আৰু আগৰ চেনেলটো মানে ভালকৈ উঠাইছিলোঁ, মানে ভালকৈ ভিডিঅ'জ যে বনাইছিলোঁ, কিন্তু ষ্ট্ৰাইক আহিব বুলি মানে পৰি যাব বুলি ভবা নাছিলোঁ। মানে ভিডিঅ' এটা মানে বৰ বেলেগ ভিডিঅ' এটা গুচি গৈছিলে, আৰু মই ভবা নাছিলোঁ যে সেই ভিডিঅ'টোত যে ষ্ট্ৰাইক দি দিব। পূৰা মানে মানে এইটো চেনেলটো উৰুৱাই দিলে। আকৌ এতিয়া নতুন এইটো চেনেল খুলিছোঁ, এইটোত কি হয় নাজানো। যিমান পাৰোঁ ভালদৰে চলাবলৈ চেষ্টা কৰিম। আৰু এইটো মোৰ আজি প্ৰথম ভিডিঅ' হয়, নতুন চেনেল, নতুন মোবাইল আৰু নতুন ভিডিঅ'। আপোনালোকে ছাপোৰ্ট কৰিব। আৰু এতিয়া যাওঁ ফাংচন। ষ্টুডেণ্টে নাই বুলি কৈছোঁ আৰু এইফালে মানে দেখিছে মানুহ চানুহ ইমান নাই, কাৰণ সোনকাল হৈ আছে। আৰু দিনতো আজিকালি মানুহ নহয় ফাংচনত, মানে ৰাতিহে হয়, আৰু সেইকাৰণে এতিয়া খালী হৈ আছে। আৰু আমি এইপিনে পূৰা বহি গ'লোঁ, দেখিছে মানে কি ক'ব আৰু, নিজৰ কথাত পূৰা মানে ব্যস্ত। মই ভিডিঅ' বনোৱাত ব্যস্ত, ফাংচন চোৱা মানে ফাংচন চাই আছে। আৰু এইজন আমাৰ ছাৰ, এয়া আৰু চাই যাব। আৰু এইপিনে এতিয়া কলেজৰ মানে ওপৰলৈ উঠি আহিলোঁ, আৰু তলৰ ভিউটো চাওক। মোবাইলটো নতুন লৈছোঁ, আৰু ভিউটো মানে নিশ্চয় ভালেই আহিছে চাগে। আৰু ইফালে আমাৰ মানে এতিয়া অকণমান বিহু, আমাৰ তেওঁলোকে অকণমান বিহু মাৰি লয়। আৰু ইয়াতনো থাকি এতিয়া কি কৰিম, মানুহে ইমান নাই। আৰু ভাবিছোঁ ঘৰলৈকে যাওঁগৈ, মানে মান চান নাথাকিলে ভাল নালাগে। আমাৰ ঘৰনো ক'ত ভাল লাগিব, আমিতো মানুহ যিমানে থাকে সিমানে ভাল পাওঁ। আৰু মানুহ চান নাই মানে ইমান। আৰু এইপিনে অহা মানুহ আহিছে, যোৱা মানুহ গৈছে। এয়াই মানুহ অলপমান হৈছে এতিয়া। ইয়াতে পাতিছে ফাংচন, দেখিছে। খেলা না গাড়ীখন ধুই লওঁ ৰ'বা। এইবোৰ